হেল্ল'। হেল্ল' অপন দা শুনিছো দ মানুহে মোৰ চাউণ্ড কৰিছে, মইতো শুনি আছো। শুনিছো দিয়ক শুনিছো কেনে আৰু কি কম আৰু চলি আছে দিয়ক। আপুনি ক'ত? বম্বে আছো, আহিব পাৰা উপায় বম্বেত নাই। আছে? বম্বেতে আছো। পাপন দা আপুনি এইবাৰ অসমত আহিলে আৰু গাখীৰ খাব নাপায় দিয়ক আমাৰ। আমাৰ যোৱাকালি আমাৰ দামৰিটো নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ গ'ল। কি কৰিব আৰু উপায়তো নাই আৰু। ভাইৰাছ চাইৰাছে লাগলাক নেকি, বহুত দিনৰ পৰা কিবা বেমাৰ হৈ আছে। কেনেকুৱা ঠিকে আছা? ঠিকে আৰু ক'ত থাকিম এই গৰম মাখানত দাঢ়ি চুলি লাম্বা হৈ গৈছিল, নাপিত নাই। লকডাউনটো আপোনালোকে গমেই পায়, এইভাগে দোকান পাহাৰ একো খোলা নাই। এই গামচা চামচা মাৰি আৰু বাৰীতে আছো আৰু বিচনিখন মাৰি কি কৰিম আৰু। ভালেই দেই, লোকটো ভাল লাগিছে। আপুনিও এইকেইদিন ইনষ্টাগ্ৰামত বিৰাট ফালি আছে হয় না? সিদিনাখন দেখা পাইছো তো, সিদিনা জুবিনদাৰ লগত লাইভত আহিছিল নেকি আপুনি? চাই আছো, মই মাজে মাজে চাই থাকো আৰু আপোনালোকৰ প্ৰফাইল গিলাখন চাই থাকো আৰু। ইণ্টাৰনেট প্ৰথম কৰিছো, এইবোৰ টিপিব নাজানো যে, গুটিবোৰ টিপো মানে তোমাক গুচি যায়। আৰু হেৰি, এনেই গান কেইটামান গাও, চবকে লগ ধৰো বুলি ভাবিছিলো। গৈ কমিটি হৈ গলো বে লাষ্টৰ অৰ্গেনাইজাৰ মানে, এই কোন আহিছে কোন নাই। পাপন দা লকডাউন কেনে চলি আছে এইভাগে? আমাৰ ইফালে পুলিচে তাপলা চাপলা লাল কৰি পেলছি। সিদিনাখন দালি আনবা গেছো, ইনকে কোবৈছি না এতিয়াও কিজানি তাপলাত চিন আছেয়ে উহি। তাকে এইটো ওলাই যাব ভয় লাগে জানে, মই দৰ্জাখনৰ বাহিৰতো ওলোৱা নাই মানে, এনেকুৱা অৱস্থা। এনেই ভাল লাগিল, তোমাক দেখি খুব ভাল লাগিল। মই ভিডিঅ' কল এটা কৰিম দিয়া, তুমি যেতিয়া ভালে আছা, এনেই এদিন কথা পাতিম। তুমি ৰাইজক এবাৰ মৰম এটা দি দিয়া।